হেল্ল' বন্ধু বান্ধৱ কি খবৰ নিশ্চয় ভাল চাগে মোৰো ভাল। আগতে ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে আমি বিয়া ঘৰলৈ আহিবলৈ ওলাই আছিলোঁ আৰু এতিয়া আমি আহি আছোঁ মানে যিহেতু 11 কিলোমিটাৰ দূৰ হ'ব দেই আমাৰ ঘৰৰ পৰা ইয়াৰ বিয়া ঘৰলৈ। আৰু এডোখৰ আমি অ'টোতে আহিলোঁ আৰু যিহেতু পকা ৰাস্তাৰ পৰা বেছিডোখৰ যাব নালাগে আমি এডোখৰ খোজকাঢ়ি আহিলোঁ। গোটেই জা-জলিখিনিয়ে লগ খাই আহিলোঁ আৰু আমি আহি আছোঁ আৰু আহি থাকোঁতে চাওকচোন এইপিনে এটা ৱাটাৰ চাপ্লাই দেখিলোঁ, মানে ইমান ধুনীয়াকৈ ৰং মাৰি থৈ দিছে, সেইকাৰণে অলপ উঠাই দিলোঁ দেই। আৰু এনেকৈয়ে আহি আছোঁ আৰু পাবহি হ'লেও বিয়া ঘৰ বেছিকণ নহয় যিহেতু পকা ৰাস্তাৰ পৰা। আৰু আমি আহি পাই গ'লোঁ বিয়া ঘৰ, আৰু বিয়া ঘৰ আহিয়ে দেখিছোঁ আমি এয়া গোপিনীসকলে পানী তুলিবলৈ ওলালে আৰু পানী তোলা আৰু কটা বুলিও কয় দেই। আৰু পানী কাটিবলৈ যিহেতু আহিলে আমিও লগতে আহিলোঁ আৰু এয়া চাওক গোপিনীসকলে বিয়ানাম গাই গাই পানী তুলিবলৈ গৈ আছে। আৰু উঠনি যে দেখাইছিলোঁ ৱাটাৰ চাপ্লাইটো ইয়াতে আহিছে, মানে ইয়াত কোনো টিউবৱেল বা আৰু নদী নাই ওচৰত, সেইকাৰণে চবেই ৱাটাৰ চাপ্লাইৰ পানী ব্যৱহাৰ কৰে। আৰু ইয়াত নিয়মবিলাক এনেকৈ কৈ চাওকচোন। আৰু ইয়াতে পানী কটা হৈ গ'ল, যিহেতু চুৰি কটাখন আনিবৰ পাহৰি থাকিলে আৰু সেইকাৰণে দাই এখন ৱাটাৰ চাপ্লাইতে আছিলে, সেইখনকে অলপ নিয়মটো কৈ দিলে। আৰু এনেকৈয়ে বিয়ানাম গাই গাই পানী কটা হৈ গ'ল আৰু এতিয়া ঘৰলৈ আহি আছে কইনা গা ধুৱাবলৈ। আৰু এইফালে এইজনী চাওক কইনা আমাক হৈছে, মানে কইনা ডাঙৰ খুৰীয়েক দেই, তাই কইনা আমাক হৈছে। আৰু ঘৰত আহি বোলে কিবা পানী ছিটিয়াব লাগে হেনো, আৰু ছিটিয়াই মেলি হৈ গ'ল। হৈ যোৱাৰ পিছতে এতিয়া যিহেতু কইনা গা ধুৱাবলৈ কইনা উলিয়াই অনা হৈ গ'ল, আৰু এইদৰে অনা হয় আমাৰ এইফালে। আৰু যিহেতু কইনা অনাৰ পিছত বোলে বেৰিটো 3 পাক ঘূৰাব লাগে, আৰু এনেকৈয়ে ঘূৰাই আছে। আৰু যিহেতু 3 পাক ঘূৰা হৈ গ'ল, আৰু ঘূৰা হৈ যোৱাৰ পিছতে এনেকৈয়ে বেৰিফালে এনেকৈ আনি বহায়। আৰু অনাৰ পিছতে এইফালে চাওক মূৰত তেল দিছে, মানে এটাৰ তামোল আৰু আঙঠি এটা দিয়ে, আৰু সেইটোৱে কিবা নিয়ম কৰে বোলে। আৰু এনেকৈ মাহ হালধি সানি ধুনীয়াকৈ হেৰি কৰি দিছে। আৰু দুলনি ধৰাজনীও অলপ কৰিব লাগে বোলে ধুনীয়াকৈ, এনেকৈ তাইও সানি দিছে দেই, সৰু ছোৱালী। আৰু যিহেতু গা পা ধোৱা হৈ গ'ল, আৰু এইফালে চাওক কিবা সূৰ্য সেৱা কৰিব লাগে হেনো, আৰু তামোল পাণ এযোৰ লৈ সূৰ্য সেৱা কৰিলে। আৰু কিবা সূৰ্য সেৱা কৰাৰ পিছতে বোলে এখন তামোল আৰু পানী লৈ, যিহেতু বেৰিটো 4টা খুঁটা দিয়া হয়, প্ৰতিটো খুঁটাতে তামোল এখনে পানী এনেকৈ দিব লাগে হেনো। আৰু এনেকৈয়ে দি এটালে, আৰু দিয়াৰ পিছতে এয়া গোপিনীসকলে মানে এখন চেলেং চাদত চবে চাউল দিয়ে বিয়ানাম গাই গাই। আৰু এনেকৈয়ে এইবিলাক আমাৰ এইফালে এনেকৈয়ে নিয়ম কৰা হয় দেই। আৰু এইফালে চাওক কিবা কইনা গা ধোৱাৰ পৰাই আমাক মাতি আনিলে বোলে তামোল খাব লাগে হেনো। আৰু বৰমাই ক'লে ময়ো খালোঁ, আৰু তহঁতিও বুলি কৈ মাতি নিলে। আৰু এইফালে চাওক এইকেইজন হৈছে ৰান্ধনি দেই, ভাত পানী বনাইছিলে তেওঁলোকে, আৰু ধুনীয়া ধুনীয়াকৈ বনাই থৈছে ভাত চব্জিবিলাক। আৰু এইফালে চাওক এইখিনিও চব্জি। আৰু ইয়াতে তামোল, যিহেতু মই তামোল নাখাওঁ সেইকাৰণে অলপ মছলা মানে চকগুটি খালোঁ। আৰু ইয়াত দক্ষিণা দিব লাগে হেনো ৰান্ধনীসকলক, আৰু আমি দি আহিলোঁ। দিয়াৰ পিছত তামোল কাটিলোঁ, আৰু তামোল কাটি থাকোঁতে আমাৰ শৰাই জুৰিলে, আৰু আমি এনেকৈয়ে শৰাই দিবলৈ গ'লোঁ দেই। আৰু এইফালে কইনা সজাই আছিলে তেতিয়া, আৰু সজাই মেলি হৈ গ'ল। আৰু সজোৱাৰ পিছতে এনেকৈ চবে মানে প্ৰেজেণ্ট দিয়াৰ পিছতে নাচিবলৈ দিয়ে দেই। আৰু আহি পাল পৰিলে ময়ো প্ৰেজেণ্ট দিবলৈ আহিলোঁ। আৰু প্ৰেজেণ্ট দিয়াৰ পিছতে চকগুটি কেইটামান দিলে, চকগুটি খাই ল'লোঁ। খোৱাৰ পিছতে একদম পাউডাৰ সানিলে দেই ঠিকছে, সনাৰ পিছত নাচিবলৈ দিছে। আৰু আমাৰ বেটাই নাচিব নালাগে কৈ থকা দি মই নানাচোঁ বুলি কৈছিলোঁ, কিন্তু নামানিলে। নমনা দেখি অলপ নাচি দিলোঁ এনেকৈয়ে, ভালকৈ নাচিব নাজানো হ'লেও অলপ নাচি দিলোঁ। আৰু আমাৰ বেটাই নাচিব নিদিয়ে, আহি পাই গ'লহি একদম কান্দি কান্দি। আৰু যিহেতু কান্দি দিলে, মই আৰু বেটাক লৈ গুচি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। কোনে কোনে মোৰ পেজটো ফ'ল' কৰা নাই পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। আজিলৈ ধন্যবাদ থাকিল দেই আপোনালোকলৈ।